নমস্কাৰ, মই জিসু বৰ্মন। এই মুহূৰ্তত দিনটোৰ 10টা গুৰুত্বপূৰ্ণ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ৰোহিত শৰ্মাৰ নেতৃত্বত আজি শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নহল অসম সন্তান ৰিয়ান পৰাগৰ। আগবাঢ়িছোঁ 2 নম্বৰ খবৰটোলৈ। অসুস্থ সংগীত শিল্পী অৰিজিত সিং অসুস্থতাৰ বাবে সংগীত পৰিৱেশন কৰিব নোৱাৰে এইগৰাকী কণ্ঠশিল্পী অৰিজিত সিঙে আৰু সংগীতানুষ্ঠান বাতিল কৰিছে। ইতিমধ্যে সকলো সংগীতানুষ্ঠান বাতিল কৰিছে কণ্ঠশিল্পী অৰিজিত সিঙে। আগবাঢ়িছোঁ 3 নম্বৰ খবৰটোলৈ। নিজকে বিজেপি নেতা বুলি পৰিচয় দি অৰুণোদয় আঁচনিৰ নামত আৰক্ষী জোৱানৰ প্ৰবঞ্চনাৰ জাল পাতিছিল আৰু বৃহৎ ধন সংগ্ৰহ কৰি আত্মগোপন কৰি থকা প্ৰবঞ্চক ৰকিবুল ইছলাম আহমেদ পৰিল আৰক্ষীৰ জালত। আগবাঢ়িছোঁ 4 নম্বৰ বাতৰিটোলৈ। ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহিছে। আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? অৱগত কৰক বিশেষ নম্বৰত আৰু লাভ কৰক ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নথকাসকলে আজিৰ দিনটোৰ ভিতৰতে অৱগত কৰক। আৰু চলি আছে অন্ন সুৰক্ষা সংগ্ৰহ যি সপ্তাহ, সেই সপ্তাহ আৰু আপুনি ৰেচন সামগ্ৰী সংগ্ৰহ কৰোঁতে পৰিছে নেকি বিপদত? নহ'লে এতিয়াই ফোন কৰক 180034536111 আৰু 1967 নম্বৰত। আগবাঢ়িছোঁ 5 নম্বৰৰ বাতৰিটোলৈ। বিহুৰ পিছত পুনৰ আন এক ৰেকৰ্ডৰ বাবে সাজু হৈছে অসম চৰকাৰ। ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা কৰিছে। বিহুৰ পিছত এইবাৰ বাগিচাৰ চাহ বাগানৰ 8000 যুৱক যুৱতীয়ে ঝুমুৰ নৃত্যই গঢ়িব ৰেকৰ্ড। এইবাৰ 800খন গাঁৱৰ পৰা লৈ আহিব ৰাজ্য চৰকাৰে 8000 যুৱক যুৱতীক আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনেৰে গঢ়িব বিশ্ব ৰেকৰ্ড। আগবাঢ়িছোঁ 6 নম্বৰ বাতৰিটোলৈ। ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। 4খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু 21খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধুবুৰী, কোকৰাঝাৰ, চিৰাং আৰু কৰিমগঞ্জ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট। আগবাঢ়িছোঁ 7 নম্বৰ বাতৰিটোলৈ। কাইলৈৰ দিনটো জাগিৰোডৰ তথা সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক দিন। কাইলৈ ভূমি পূজন হ'ব জাগিৰোডত স্থাপন হ'বলগীয়া টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ। গতিকে কাইলৈৰ দিনটো অসমবাসীৰ বাবে খুবেই এক গুৰুত্বপূৰ্ণ দিন হৈ ৰ'ব। টাটাৰ যি বৃহৎ প্ৰকল্প, সেই ছেমি কণ্ডাক্টৰ প্ৰকল্প, সেই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কৰিব অহা কাইলৈ। আগবাঢ়িছোঁ 8 নম্বৰ বাতৰিটোলৈ। ৰাহুল গান্ধী এক আচৰিত ধৰণৰ বস্তু হয়। তেওঁ সকলোৰে জাতি কি সেয়া জানিব বিচাৰে, কিন্তু তেওঁৰ নিজৰ জাতিৰ কথা ক'ব নিবিচাৰে। জাতি জনগণনাৰ প্ৰসংগ লৈ পুনৰ ৰাহুল গান্ধীক আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগবাঢ়িছোঁ 9 নম্বৰ বাতৰিটোলৈ। খাদ্য সংকটত ভুগিছে কাজিৰঙাৰ বন্য জীৱ জন্তু। বান পৰিস্থিতিত খাম কটাৰ পাছতে এতিয়া খাদ্য সংকটত ভুগিছে। খাদ্যৰ সন্ধানত জীৱ জন্তু ভুগিছে। ইতিমধ্যে হাৰাশাস্তি হৈছে সেইসকল জীৱ জন্তু যিসকলে বানপানীৰ সময়ত ওলাই আহিছিল তেওঁলোকৰ। আৰু সংকটত ভুগি বন্য জীৱ জন্তুৰ জনাঞ্চলত প্ৰৱেশ কৰাৰ সময়ত ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে বুঢ়া পাহাৰ বনাঞ্চলিক বিষয়া। আগবাঢ়িছোঁ অন্তিমটো বাতৰি অৰ্থাৎ 10 নম্বৰ বাতৰিটোলৈ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত চৰকাৰী পকী ঘৰৰ বাবে আৰম্ভ হৈছে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া। আবেদন কৰক চৰকাৰী ঘৰৰ বাবে। আপুনিও লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? আপুনিও পকী ঘৰ ইতিমধ্যে বৰ্তমানলৈকে লাভ কৰা নাই নেকি? নহয়, লাভ কৰা নাই যদি ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আবেদন কৰি আপুনিও চৰকাৰী ঘৰৰ নামত 1,30,000 টকা লাভ কৰিব। প্ৰিয় দৰ্শক, আজি 10টা বাতৰি কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। খুব কম সময়ৰ ভিতৰতে আমি 10টাকৈ বাতৰি আপোনাক জনোৱাৰ চেষ্টা কৰিলোঁ। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবৰ বাবে চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক, তাৰে কামনাৰে বিদায় লৈছোঁ। ধন্যবাদ।